নিজৰ জীৱন নিজেহে সলনি কৰিব পাৰি। এইখন পৃথিৱীত এনেকুৱা এটা বস্তু নাই, এইখন পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যিয়ে আপোনাৰ জীৱন সলনি কৰিব। আপোনাৰ জীৱন আপুনিয়ে সলনি কৰিব লাগিব। যদি আপুনি জানিব বিচাৰে নিজে নিজৰ জীৱন কেনেকৈ সলনি কৰিব পাৰি, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো শেষলৈকে চোৱা অত্যন্ত প্ৰয়োজন। নমস্কাৰ বন্ধুসকল, মই অভয় অভয় মটিভেশ্যন চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, ভিডিঅ'টো লাইক এটা কৰি ল'ব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমি জানিবলৈ গৈ আছোঁ নিজৰ জীৱন নিজে কেনেকৈ সলনি কৰিব পাৰি। জীৱনটো কেনেকৈ সলনি কৰিব পাৰি তাৰ ওপৰত মই অলৰেডি 2টা ভিডিঅ' আপলোড কৰি দিছোঁ। প্ৰথমটো লক্ষ্যই আমাৰ জীৱন কেনেকৈ সলনি কৰে, আৰু সেই ভিডিঅ' থাম্বনেইল এইটো। 2 নম্বৰটো দায়িত্বই আমাৰ জীৱন কেনেকৈ সলনি কৰে, তাৰ থাম্বনেইল এইটো। আৰু এই 2টা ভিডিঅ'ৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব, আৰু আপুনি ডেছক্ৰিপশ্যনৰ লিংকত গৈ সহজে সেই 2 ভিডিঅ' উপভোগ কৰিব পাৰিব। আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ এই ভিডিঅ'টো, নিজে নিজৰ জীৱনটো কেনেকৈ সলনি কৰিব। তো বলক আৰম্ভ কৰোঁ। যদি আপুনি নিজৰ জীৱনটো নিজে সলনি কৰিব বিচাৰে, তেতিয়াহ'লে বেছি একো কৰিব নালাগে। চেষ্টা কৰিব 2টা বা 3টা কাম কৰিলেই কাফি হ'ব, আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যাব। নম্বৰ 1, ৰাতিপুৱা সোনকালে উঠাৰ আৰম্ভ কৰি দিয়ক। এইখন পৃথিৱীত যেতিয়ালৈকে সূৰ্যই আপোনাক জগাব, আপুনি একো কৰিব নোৱাৰিব। যিমান পাৰে সিমান চেষ্টা কৰক আপুনি সদায় সূৰ্যক জগাবলৈ। নম্বৰ 2, সংকল্প ল'ব লাগিব। আপুনি সংকল্প ল'ব লাগিব যে আপোনাৰ জীৱনটো আপুনি সলনি কৰিবই, 100% সলনি কৰিবই। নম্বৰ 3, চিন্তাধাৰা। আপোনাৰ যিটো চিন্তাধাৰা সেইটো আপুনি সলনি কৰিব লাগিব। যেতিয়াই আপোনাৰ চিন্তাধাৰা সলনি হ'ব, তেতিয়াই আপোনাৰ জীৱন সলনি হ'ব। আৰু এই 2-3টা বস্তু এইখন পৃথিৱীৰ চিৰন্তন সত্য। যদি আপুনি পালন কৰিব পাৰে, যদি আপুনি এই 3টা বস্তু আপোনাৰ জীৱনত গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে ধৰি লওক আপোনাৰ জীৱন সলনি হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক এটা কৰিব পাৰে, আৰু লগতে আপোনাৰ লগৰ বন্ধুৱে যদি বিচাৰে জীৱনটো সলনি কৰিব লাগে বুলি, দেন অ'কে, আপুনি আপোনাৰ বন্ধুৰ মাজলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। এনেকুৱা নহয় যে এই 3টা উপায়েৰে আপোনাৰ জীৱন সলনি হ'ব। আৰু আপোনালোকক মই যিদৰে কৈছোঁ বা 2টা ভিডিঅ'ৰ লিংক এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিছোঁ, সেই 2টা ফ'ল' কৰিও আপোনাৰ জীৱন আপুনি সলনি কৰিব পাৰে। যি কি নহওক, ভালে থাকক, সুস্থ থাকক। আকৌ এটা নতুন ভিডিঅ'লৈ অপেক্ষা কৰক। আজিলৈ এৰিলোঁ, বাই, ধন্যবাদ।